হাই হেল্ল' নমস্কাৰ বন্ধুসকল। আজি কিন্তু মাছ গুচাব নোৱাৰোঁ, অন্যদিনা মাছ গুচাই দিওঁ ভিডিঅ'টো কৰাৰ সময়ত, কিন্তু আজি মাছ গুচাব নোৱাৰোঁ কাৰণ জানে কাৰণটো আৰু কাৰণ কি কৈ থাকিম। তো মই আছোঁ বৰ্তমান ঘৰৰ পৰা অলপ আগত, মানে মই যাম বজাৰৰ কাৰণে, মানে ঘৰত আৰু দালি চেলি নোহোৱা হৈ গৈছে, তো অলপকৈ বজাৰ কৰিম আৰু তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। লকডাউন কিছু পৰিমাণে শিথিল হৈছে, যদিও গোটেই শিথিল হোৱা নাই। তাতে আৰু নলবাৰী ৰেড জ'ন, তথাপিও বজাৰটো কৰিব লাগিব। সেইকাৰণে দাদা আৰু মই দুয়ো চাইকেলত আৰু বজাৰত যাম, মানে অলপ আগত, বেছি দূৰ যাব নোৱাৰোঁ, অলপ যাম। এতিয়া পুলিচৰ মাইন নাখালে হ'ল। বাকী বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান দুৰ্গা মন্দিৰ, হাফুৰ দুৰ্গা মন্দিৰ পূজা ভিডিঅ'টো চাই ল'ব, চাইছে বহুতে তথাপিও। আৰু হাফুৰ দুৰ্গা মন্দিৰৰ পৰা দুৰ্গা মন্দিৰৰ সন্মুখেৰে এই লকডাউনৰ সময়ত কিয় চাইকেল ভাল কৰিব আহিছ? আগৰ চাকা ফুটলি নহয়, লকডাউনৰ সময়ত তুমি কি আহিছ? আধা চাটাৰ ক্ল'জ আছে দোকানৰ। উপায় নাই, মই আলু চালু পিঁয়াজ চিয়াজ উপায় নাই, খাব লাগিব না। পাপি পেট অৰূপ দা আহিছেতো। ইভাগে যি কি নহওক, কুকুৰটো পুৰা লকডাউন পালন কৰি আছে। আৰু এই লৈ ল'লোঁ দালি চেনি বহুত কিবাকিবি, ঘৰত যাই খাব লাগিব। আৰু বৰ্তমান বজাৰ চজাৰ কৰি আহি পেলাই মই গাজাল আনিলোঁ। গাজাল মানে কি হ'ল, এইকেইদিন যিহেতু বন্ধ চলি আছিল, দাদাহঁতৰ লগত এনেই অলপ পথাৰত খেলি আছিলোঁ ক্ৰিকেট, আমাৰ পিছফালৰ মাটিখিনিত। আৰু এতিয়া অলপ এই বেটখনৰ এই চাইডটোত, এইফালেদি এটা ফাট হৈ আছে, ফাট অলপ হ'ল, তো সেইটো আগতে মাৰি লওঁ। আৰু বাজাৰ চজাৰ হ'ল, বেট ভাল হ'ল, এতিয়া খানা খাম। মানে অলপ আগত আমাৰ ককাহঁতৰ ঘৰ আছে, মামা ককা মানে কি হ'ব এইটো মই হিচাপটো কৈ দিওঁ ৰ'ব। দেউতাৰ মামাক, আমাৰ মামা ককা, তো আমাৰ ককাৰ ঘৰত। আৰু এই খুৰাৰ দোকানত এই মাস্ক কিনি আছে, ই এখন কিনলাক, ঠিকে আছে। এই মাস্কটো বহুত চলি আছে, এইটো গামোচা মাস্ক, আৰু এইটো মেডিকেল মাস্ক। কাৰ দোকানত? বাপৰে বাপ, এই মাস্কটোৰ বিক্ৰী বোলে, গামোচা মাস্কটোৰ বিক্ৰী হেৰি হ'ল 400 মান বিক্ৰী হ'ল খুৰাৰ দোকানত এই 2 সপ্তাহত। তো ভাবক কিমান এটা হেভি ইউজ হৈ আছে। প্ৰায় 1 মাহৰ মূৰত ঘৰৰ পৰা ইমান দূৰত বাইকত আহি আছোঁ, বাইকত উঠাই নাছিলোঁ ইমান দিন। এতিয়া অলপ বাইকত আৰু অলপ শিথিল হৈ আছে, তথাপিও পুলিচৰ পৰা কিছু ভয় আছে। এই যোনটো জেগাত যাম আজি, সেই জেগাটোত অলৰেডি আপোনালোকক একদিন লৈ গৈছিলোঁ, ঋষভৰ লগত মই সেই জেগাটোত আগতে গৈছিলোঁ। এখন দলং আছিল, সেই ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে গম পাব যিটো জেগাত যাই আছোঁ। তো দূৰ নহয়, অলপ মাত্ৰ, বেছি দূৰ যাব নোৱাৰি, অলপ দূৰ। তো বাইকখন লৈ আহিলোঁ, বহুত দিন চলোৱাও নাই। আহি পালোঁ।
বাপৰে এইটো বেলেগ বস্তু দেখা পাই গ'লো একদম মই বস্তু ধুমাবলৈতো মই আগতে দেখা পাইছিলোঁ কিন্তু আজি পুৰা কমপ্লিট ইউজ কৰি চালোঁ কেনে লাগে বঢ়িয়া এটা মই আনি ল'ব লাগিব যিটো বুজাগাল আৰু ভিডিঅ'টোত কিন্তু বেছি একো আপোনালোকে দেখা পোৱা নাই হয়তো তাৰ বাবে ক্ষমা খুজিছোঁ আৰু খানা খাই আহিলোঁ খানা চানা হৈ গ'ল আৰু এই পথাৰত চবে ৰেডি পুৰা 1 মিটাৰ দূৰে দূৰে ডিষ্টেঞ্চত ৰেডি হৈ আছে খেলা ক্ৰিকেট হ'ব চ' ক্ৰিকেটৰ কাৰণে গোটেইকেইটা ৰেডিয়ে অলপ দেৰি হ'ল মোৰ আহিবতে কিন্তু আৰম্ভ হোৱা নাই খেলা তো এতিয়া মই boom 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 আৰু ইয়াৰ লগে লগে আমি আজি ভিডিঅ'টো সমাপ্ত কৰিম খেলা তো আশা কৰোঁ আপোনালোক সুৰক্ষিত হৈ আছে জাষ্ট সুৰক্ষিত হৈ থাকক আতংকিত নহ'ব ষ্টে হোম ষ্টে ছেফ গুড বাই টাটা